বাবলু প্ৰথম স্থান দখল কৰিছে। দুখৰ কথা যে গৰু গা ধুৱাম বুলি আহিছিলো কিন্তু অলৰেডি এইবোৰ জেগা যিমান সাধাৰণ যেন লাগিছে সিমান সাধাৰণ নহয়। ইয়াত পাৰ হৈ আমাৰ ঘৰ ফালে যায়গৈ মানে আপোনালোকক দেখাই দিছো মই পৰিৱেশটো। কৰি লোৱা একদম হিচাপৰ ফূৰ্তি বেছিকৈ কৰাও নাই, কাৰণ জোখতকৈ বেছি কৰিব নালাগে ফূৰ্তি। জোখতকৈ বেছি কৰিলে নিজৰ বাবে হানিকাৰক হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, জীৱন বাতৰৰ কাহিনী নতুন এটা ব্লগ লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি গৰুৰ বিহু এটা স্পেচিয়েল ব্লগ লৈ আহিছোঁ। ধুনীয়াকৈ ঘৰৰ গৰুখিনি ধোৱা হ'ল। এতিয়া আমি আটাইখিনি সেই আগত গোটেই সোপা গৈ আছে আমি নদীলৈ বুলি, যিহেতু নদীটো গৰু গাই ধুৱাই থকা হৈছে। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰক। সকলোখিনি পৰিৱেশ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। এতিয়া বলক স্কিপ নোহোৱাকৈ ভিডিঅ'টো আপোনালোকে চাই থাকক। হেপী গৰু বিহু, হেপী গৰু বিহু। আমি গৈ আছো ৰাইজ নদীলৈ বুলি। গগনাৰে অমিয়ামা দুফালে দুচতি মইনা মাজতে হৈয়ে চতি মজাই দিয়া ভনীতি বিহু বিহু লাগিছে বিহু বিহু লাগিছে গান। সেয়া আৰু এনেকৈ বিহু গান গাই গাই গৈ আছোঁ। আৰু এহেঁতি কালি প্ৰথম ষ্টেজ প্ৰগ্ৰাম কৰি লাগে নি? কালি ক'ত কৰি লাগে? ভাল হৈছে নে পুৰা? অঁ, কালি এহেঁতি মেৰাপানীত অনুষ্ঠান কৰি লাগে প্ৰথম। সৰু বিহুৱতী নচাই আছে। আশীৰ্বাদ কৰোঁ আপোনালোকে এহেঁতি যাতে আগন্তুক ষ্টেজবিলাকৰো ভাল হয়। চাই থাকক ভিডিঅ'টো। ৰাইজ প্ৰকৃতিৰ মনোৰম সৌন্দৰ্য উপভোগ কৰি আমি আহি আছোঁ গৰু গা ধুৱাবৰ বাবে। এইয়া এইখন আমাৰ বিল হয় আৰু এইফালেদি হাতী বাবা আহে। যেতিয়া ছিজন হয় হাতী বাবা আহিলে এইখন পথাৰতে থাকে, আমি চাবৰ বাবে আহোঁ ইয়াত। এইবোৰ তো ৰাইজ এইবোৰ জেগা যিমান সাধাৰণ যেন লাগিছে সিমান সাধাৰণ নহয়। ইয়াত যেতিয়া ঠাণ্ডা দিন হয় এই হাতী এই নদী পাৰ হৈ পেলাই ইয়াতে থাকেহি। আমি চাবৰ বাবে ইয়ালৈকে আহোঁ। মানে অকল এজন দুজন নহয়, শ শ হাতী ইয়াত আহে মানে। আৰু এইখন কাষতে নদী আছে, নদী পাৰ হৈ এই এনেকুৱা পাৰ হৈ আমাৰ ঘৰ ফালে যায়গৈ মানে আপোনালোকক দেখাই দিছোঁ মই পৰিৱেশটো। এইবোৰ দেখিছেনে? এইবোৰ হাতী বাবাৰ কাৰণে তাৰ বান্ধি থোৱা আছে। এতিয়া বাৰু কাৰেণ্টটো দিয়া নাই, কিন্তু ছিজনত কাৰেণ্টটো দিয়াৰ উপায় নাই যেন, নহ'লে যথেষ্টখিনি নষ্ট হয়তো ৰাইজৰ। সেয়াই আৰু চাই থাকক ভিডিঅ'টো। এয়া নদী পালোহি আৰু সকলোখিনি দেখাই আছোঁ। কিমান মজা আহিছে। বুমন এই বুমন এই বুমন নদী পালোহি। এতিয়া নামিম আৰু আপোনালোকৰ সম্পূৰ্ণ পৰিৱেশ দেখাওঁ। আপোনালোকে চাই থাকিব, ভাল লাগিব ভিডিঅ'টো চাই থাকক। দুখৰ কথা যে গৰু গা ধুৱাম বুলি আহিছিলোঁ কিন্তু অলৰেডি গৰু গা ধুৱাই হৈ গ'ল। এইফালে গ'ল আৰু বাকী যিসকল গৰু আছিলে সকলোখিনি নিলে, কিন্তু এতিয়া উপায় নাই। আপোনালোকক কোৱা মতে দেখুৱাব নোৱাৰিলে, কিন্তু এতিয়া আমি গা ধুম। ইয়াত গোটেই সোপাই দেখিছে গা ধুই আছে। গা ধুম এতিয়া, পূৰা সাঁতুৰিম কৰিম। আপোনালোকক দেখুৱাম ভিডিঅ'ৰ যোগে, আপোনালোকে চাব, ভিডিঅ'টো চাই ভাল পাব। কৃষ্ণ ৰাইজ
নদীত নামিছো আৰু এইয়া সেই ক'বা ধুই আছে গা পুৰা এবুকু পানী ইয়াত এয়া এয়া গোটেই খোৱা এয়া পাৰাত অলপ মোবাইলটো থৈ পেলাই মই হাতে আপোনালোকে চাব ৰাইজ পুৰা নদীত ধনচিৰ বুকুত আমি খোপা গোটেই খোপা এয়া অকল ফটো 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 তাত মাৰিলে ভাল নালাগে নহয় ৰাইজ দেখিছে সেইফালৰ পৰা গৰু আনিছে গা ধুৱাবৰ বাবে আৰু বেয়া ভাগৰ দিছে যাব লাগে আৰু বহুত সাঁতুৰিলোঁ কিন্তু ভিডিঅ' কৰা মানুহ নাছিলে সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ হ'লেও মাজতে এটা ভিডিঅ' ভৰাই দিছোঁ চাব আপোনালোকে এইফালে গোটেই সোপাই সাঁতুৰি আছে এইডোখৰতে এবুকুমান দ আৰু ইফালে পৰা বাম হেৰি হোৱা গোটেই সোপা আমাৰ পোৱালি ৰাইজ আমি গৈ আছো ঘৰৰ মুখে এয়া আমি কাৰণ বেছি ফূৰ্তিও বেয়া এটা লিমিটত ফূৰ্তি হ'লে ভাল সেইকাৰণে আমি অকণমান দেৰি আধা ঘণ্টামান সেনেকৈ অলপমান ফূৰ্তি কৰিলোঁ গৰু বিহুৰ দিনাখন এতিয়া বুলি ঘৰলৈ বুলি গৈ আছোঁ বিহুৰ কথা এতিয়া বিহুৰ যা যোগাৰ কৰিবলৈ আছে এতিয়া গৈ আছোঁ আৰু সেয়া এইডোখৰ পৰাটো বামেই আৰু আমি সাঁতোৰ প্ৰতিযোগিতা এখন খেলিম বুলি ভাবিছোঁ আৰু আপোনালোকে ভুল নুবুজিব এইটো একেবাৰে বাম একেবাৰে মানে ভৰি এনেকৈ ওলাই আছে বেছি দ নহয় দ ইফালে আছে বামতে আমি বাম সাঁতোৰ প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিছোঁ এতিয়া চব ৰেডি হৈছে এয়া প্লেয়াৰ্ছবোৰ চাইনা পাকিস্তান বাংলাদেশ ম্যানমাৰ বুমনে ফালে এয়া হ'লে ৰেডি ৱা নাই 3 এয়া বাবলু প্ৰথম স্থান দখল কৰিছে এয়া দ্বিতীয় তৃতীয় চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে এয়া বেয়া ভাগৰ লাগিছে বিহু বুলি অলপ ফূৰ্তি কৰিলোঁ একদম হিচাপৰ ফূৰ্তি বেছিকৈ কৰাও নাই কাৰণ জোখতকৈ বেছি কৰিব নালাগে ফূৰ্তি জোখতকৈ বেছি কৰিলে নিজৰ বাবে হানিকাৰক হয় সেয়ে এতিয়া গৈ আছে আৰু মজা খেতি কৰি থৈছে এয়া এই পোৱালিকেইটা আছে আৰু এইটো এটা পোৱালি তাৰপিছত গৈ আছো আৰু ইয়াৰ ভিডিঅ'টো বেছি দীঘল নকৰি ইমানতে এটা সাধাৰণ ভিডিঅ' এটা দিলোঁ আপোনালোকক চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাইলৈৰ পৰা কিবা বিহুৰ ভিডিঅ' আহি আছে Day 1, Day 2, Day 3 তেনেকৈ আমি যিমান কেইদিন মাৰো তেনেকৈ ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম অলপ কষ্ট হ'ব বিহু মাৰি ভিডিঅ' এডিটিং কৰি আকৌ আপলোড কৰা হ'লে একো নাই আপোনালোকৰ বাবে সেইটো কৰিবলৈ মই প্ৰস্তুত এতিয়া আৰু ভিডিঅ'টো এইডোখৰতে সামৰিছোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ পুনৰ আশাৰে আজিলৈ মই বিদায় লৈছোঁ ধন্যবাদ